নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আমি আহিলোঁ বাক্সাৰ মছলপুৰত থকা মাউজি পাৰ্কলৈ বুলি। পাৰ্কখন খুব ধুনীয়া। এইখিনি হ'ল গেটৰ ঠাইখিনি সোমোৱা। গতিকে আহিয়ে যিহেতু গৰমৰ দিন আমি পিছবেলা আহিলোঁ। এইখিনিতে আমি ফ্ৰুইট চালাড খালোঁ। বাহিৰত ল'ৰা এটাই খুব ধুনীয়াকৈ বিক্ৰী কৰি আছে। আৰু এইখিনিতে এই যে জাকৈখন দেখাইছিলোঁ তাত মানে পেলনীয়া বস্তুবোৰ থৈ দিয়ে, ডাষ্টবিন। গতিকে খুব ধুনীয়া পৰিৱেশ এটা। আমাৰ গীতৰ মানে গাঁতত নাই, এইফালে খুব ভাল লগা পৰিৱেশ এটা। এয়া সোমাই দেখাইছোঁ বাৰু। খুব ডাঙৰ পুখুৰী এটা আছে এইফালে, বহুত দূৰলৈ পুখুৰীটো, বহুত মাটিৰ পুখুৰী খন্দাইছে। এইটো খুব ধুনীয়া, একেবাৰে মানে মন চন খুব ভাল লাগি যায়। আৰু আমাক লাহেকৈ আমাৰ গীতক টিফিনটো খুৱাই ল'লোঁ। পিছবেলা আহিছোঁ যদিও আমি ঘৰত খাই অহা নাছিলোঁ, গতিকে তাক টিফিনটো খুৱাই আজৰি হৈ ল'লোঁ। এতিয়া ফুৰিম। তাৰ খুব মন ভাল লাগিছে। এইয়া চাওকচোন, গীত আহি আছে চাওকচোন। এইয়া লাহে লাহে দৌৰা দৌৰ আহা। এইয়া সিয়াৰ মানে খুব ফুৰিব, দৌৰিব সি। এতিয়া তাক দেউতাকে ধৰিব পৰা নাই। এইয়া দৌৰি আছে, গীতে দৌৰি আছে। ৰ'বা ৰ'বা ধুন, ৰ'বা ৰ'বা, নাযাবা নাযাবা, লাহে লাহে যোৱা। গতিকে এইফালে খুব ধুনীয়া। এই যে কাষত মানে বেৰাকেইখন দেখিছে, মাছ আছে। বেৰাকেইখন দেখিছে, সেই বেৰাকেইখন মানে পকাৰে বনাই দিয়া আছে, যেন লতাবিলাক বগাই আছে এনেকুৱাকৈ বনাইছে। ইউনিক ডিজাইন, খুব ধুনীয়া পৰিৱেশ এটা, শান্ত পৰিৱেশ এটা। গতিকে আহিব আপোনালোকেও, মন চন ভাল লাগিব। এয়া আমাৰ গীতে এতিয়া জুলনাত উঠিব। ধুন চশমাযোৰ পিন্ধিব সি দেউতাকক কৈছে সি চশমাযোৰ। এইয়া ৱাও, বাবা হাই দিয়া ধুন। এতিয়া মই তাৰ লগত ময়ো উঠিলোঁ। নুঠিলে নহয়, সি নামানে। গতিকে হাই দিয়া। গতিকে খুব ভাল পৰিৱেশ এটা। তুমিও দিছা হাই। খুব ভাল ধুনীয়া পৰিৱেশ এটা। আপোনালোকেও আপোনালোকৰ পৰিয়াল লৈ পেলাই ইয়াত আহিব পাৰে। খুব ভাল লগা পৰিৱেশ, ধুনীয়া পৰিৱেশ বহুত। কিন্তু এটা কথা, ইয়াত খোজকাঢ়িব লাগিব আৰু অলপ ঠাণ্ডা পৰিলে হয়তো বেছি ভাল লাগিব। এতিয়া গৰমত অলপ খোজকাঢ়িবলৈ দিগদাৰী হৈ আছে। আমাৰ গীতে এতিয়া গৈ আছে, ফুৰি আছে দেউতাকৰ সৈতে। এইফালে এখন ৰিজৰ্ট আছে, মাজতে এইখন পানীৰ মাজতে দলং বনাই দিছে, খুব ধুনীয়া। আৰু ৰিজৰ্টখন দলং বনাইছে, পৰি যাব। তাৰপিছত এনেকৈ গীতে পৰি যাব, নাযায়। সেইটো পাৰে ৰিজৰ্টখনত যাব পাৰি। খুব শান্ত পৰিৱেশ। ইয়াত মাজত বহিবও পাৰি। এনেকৈ ঘৰটো বনাই দিছে আৰু সেইফালেও আছে তেনেকুৱা। গতিকে ইয়াতে টাব চাব, হেংগিং টাববিলাক থোৱা আছে, ফুলবিলাক থোৱা আছে। ইয়াতে বহি অলপ জিৰাব পাৰি। ঠাণ্ডাৰ দিনত চাগে খুব মজা লাগিব এইখিনিত। এয়া খুব ধুনীয়া পৰিৱেশ এটা। আৰু পুখুৰীটোত বহুত মাছ আছে, বহুত বেছি মাছ আছে। এয়া আমাৰ বাপেক পুতেক আহি আছে এইফালৰ পৰা। এয়া ধুন, সেয়া পানীৰ মাজত পৰিৱেশটো। এই যে ৰিজৰ্টখনৰ কথা কৈছিলোঁ মই, এইফালে ৰিজৰ্টখনলৈ আমি আহিলোঁ। ৰিজৰ্টখনৰ নাম হ'ল য়েল্ল' ৰেষ্টুৰেণ্ট। ৰিজৰ্ট নহয় আচলতে, মই ভুল হৈ আছোঁ, য়েল্ল' ৰেষ্টুৰেণ্ট। গতিকে ৰেষ্টুৰেণ্টখন সঁচাকৈয়ে য়েল্ল'। এইফালে খেলা বস্তুবিলাক আছে। আৰু চবতকৈ ভাল লগা পৰিৱেশটো পালোঁ, বহুত দিনৰ মূৰত খেৰৰ ছালখন মানে ওপৰত দেখিলোঁ। খুব ভাল লগা ধুনীয়া পৰিৱেশ এটা। আৰু এইখিনি লাহে লাহে নোহোৱাই হ'ব ধৰিছে। ঘৰটোত এইফালে মানে কি খাওঁ কি নাখাওঁ ইয়াতে তেনেকুৱা লগাইছে। আৰু ভাল লগা পৰিৱেশ এটা। কিন্তু ইয়াৰ বস্তুবিলাকো খুব ধুনীয়াকৈ বনাই দিয়ে, কিন্তু প্ৰাইচটো অলপ বেছি। এইফালে যে দেখিছে সেই হালধীয়া কালাৰৰ, এইবিলাক চব বাঁহৰ কাম কৰা হয়। গতিকে আমি খালোঁ, চাহ খালোঁ, খুব ধুনীয়াকৈ বনাইছে চাহ। আৰু এইফালে আমি এগ ভুজিয়া খালোঁ। এইফালে বাচ্চাকেইটা আমাৰ চাওমিন খাইছে। খুব ধুনীয়াকৈ বনাইছে, টেষ্টি। আৰু এইফালে আমাৰ গাভৰু দুজনীয়ে খেলিব লৈছে, চাওকচোন কি মানে বা বেলেগ আৰু। এইফালে এইদোন সৰু মা আৰু বৰমা, এই দুটা ন। খেলি আছে ন। বৰমাই উঠি আছে দেই।
এইটো বৰদেউতা আৰু বৰদেউতাকৰ এইফালে মানে সৰু বাচ্চাতকেও আৰু ওপৰত মানে উঠিব খেলিব তাৰপিছত আমাৰ গীতৰ মানে সাহসটো অলপ নোহোৱা নহয় সিও মানে ভয় চয় নকৰে নিজে নিজে উঠি গৈ আছে আৰু খুব মানে ফূৰ্তি পাইছে মনটো খুব ফূৰ্তি আচলতে এইবিলাকে ভাল লাগে সন্তানক যেতিয়া আপুনি হাঁহি এটা দিব পাৰে মুখত সন্তানক যেতিয়া ফূৰ্তি দিব পাৰে কিয়নো বেয়া লাগে গতিকে এইবোৰ খেলি সি খুবেই ভাল পাইছে আৰু আপোনালোককো কৈছোঁ আমাৰ যিহেতু বৰমাৰ পৰা আমাৰ ওচৰতে হয় মছলপুৰ গতিকে আমি গৈ পেলাই ভালে পালোঁ আৰু আপোনালোকেও আহিব পাৰিব ওচৰতে যদি যোন আছে কিয়নো গুৱাহাটীলৈ গৈ ভাগৰ চাগৰ লাগি পেলাই ফুৰিলে মানে সেই এনজয়টো নাপায় গতিকে এইখিনিতে খুব ভাল লগা পৰিৱেশ এটা দেখুৱাইছে আপোনালোকেও আহিব পাৰিব অলপ ৰ'বা এইফালে অলপ ঠাণ্ডা দিন হ'লে আৰু বেছি ভালেই লাগিব এই হাই দিছে হাই বাই বাই দিছে বাই বাই হাই নুন বাই বাই এইফালে বাই বাই দিছে বাই বাই এইফালে আৰু এইফালে দুখন পাহাৰ সৰুকৈ পাহাৰ বনাই দিছে দেখাত মানে সঁচা পাহাৰ যেনে লাগে আৰু গড় দুটা আছে গড় দুটা খুব ধুনীয়াকৈ বনাইছে আৰু এইফালে হৰিণাটো আৰু সেইফালে এটা জিৰাফ আছে ওখকৈ জিৰাফ এটা বনাইছে খুব ধুনীয়া কিন্তু তাত ভিডিঅ' কৰা নহ'লে গতিকে এইফালে বৰষুণ আহু কৰিছে আমি দৌৰি সোনকালে গুচি আহিলোঁ এয়া গড়টো খুব ৰিয়েল যেনে লাগে বৰ ভাল লাগিছে আৰু পৰিৱেশটো সঁচাকৈয়ে ধুনীয়া এইটো জিৰাফ সেইটো গীত আৰু দেউতা আহি আছে এইটো মেকুৰী মাউজী মানে আচলতে মেকুৰী হয় বড়ো ভাষাত গতিকে আমি এইফালে আহিলোঁ আৰু এইখিনিতে তলেৰে নামি যাম আমাৰ এই আইনুৱে খেলি আছে আৰু চবতকৈ মানে বেলেগ কথাটো হ'ল এইফালে দাদাই মানে গুণগুণৰ লগত উঠি আছে আৰু মুনু আৰু বাবু আৰু দাদাই নেখেলা বস্তু একো নাই চব খেলি আছে আৰু সঁচাকৈয়ে হাই আমাৰ গীতৰ মানে নাওত উঠিব খুব মন আছিল আৰু নাওখন এতিয়া চলি ৰ'বা তাৰ মানে নাওত উঠিবলৈ খুব মন আছিল কিন্তু নাও এতিয়া পানী নোহোৱা কাৰণে নচলিলে তাৰপিছত আকৌ সি জুলনাত উঠিলে অলপমান এইটো খুব ডাঙৰ টায়াৰৰ বনাইছে খুব ধুনীয়া লাগিছে আৰু সি মানে খুব শান্তভাৱে এতিয়া জুলনাত উঠি আছে হয়নে ধুন হাই দিয়া একবাৰ নাচায় মানে এইফালে খুব ভালকৈ খেলি আছে এতিয়া খেলি মানে আহিব নোখোজে আহিব মন নকৰে খেলাত মানে খুব নিচা হৈছে গতিকে পৰিৱেশটো খুব ধুনীয়া আপোনালোকেও আহিব আপোনালোকৰ সময়খিনি আজৰি সময়খিনি বা সন্তানসকলক আনি পেলাই পৰিৱেশটো দেখাব পাৰিব খুব ধুনীয়া পৰিৱেশ এটা ল'ৰা ছোৱালীয়ে ভাল পাব খেলিও ভাল পাব আৰু ফুৰিও ভাল পাব আৰু কেতিয়াবা মনটো বেয়া লাগি থাকিলেও আচলতে আহিব পাৰে মনটো খুব ভাল লাগে এনেকুৱা ঠাইত ধুনীয়া পৰিৱেশ এটাত আৰু এই যে খুঁটাবোৰ দেখিছে খুব ধুনীয়াকৈ ইউনিক ডিজাইনত বনাইছে খুব ভাল লাগিছে পৰিৱেশটো আৰু হয়তো কিবাকিবি বনাব আৰু পুখুৰীটো চাওকচোন বতাহত কিমান ধুনীয়া দেখি পানীখিনি অলপ বৰষুণ দি আছে আৰু আমাৰ এই দুটা যাবলৈ মন নাই গতিকে বতৰটো খুব ক'লাকৈ আহিছে আৰু ইয়াৰ পৰা গীতৰ বাবে এটা ছাতি কিনি ল'লোঁ আৰু কিবা এটা খেলা বস্তু ল'লোঁ আকৌ এটা বেলেগ ভিডিঅ'ৰ সৈতে আহি আছোঁ আজিলৈ এৰিছোঁ বাই বাই